নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ। ধূপধাৰাত জব্দ হৈছে ৫ লাখ টকা মূল্যৰ ভাং। ৰাভা সংঘ নিৰ্বাচনৰ সময়তে বুধবাৰে গোৱালপাৰা জিলাৰ ধূপধাৰাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীকো আটক কৰে। জানিব পৰা মতে এক গোপন খবৰৰ ভিত্তিত গোৱালপাৰা জিলাৰ উপ আৰক্ষী অধীক্ষক সীমান্ত অভিলাষ বৰুৱাৰ নেতৃত্বত ধূপধাৰা আৰক্ষীৰ এটা দলে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই আছিল আৰু সেই সময়তে গোৱালপাৰা দিশৰ পৰা নম্বৰ প্লেটবিহীন অল্টো এখনক ৰখাবলৈ আৰক্ষীয়ে নিৰ্দেশ দিয়ে যদিও বাহনখনে আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি তাৰ পৰা পলায়ন কৰে। পিছত আৰক্ষীয়ে বাহনখনৰ পিছে পিছে খেদি গৈ অম্বুক মাছপাৰাত গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় আৰু গাড়ীখনৰ পৰাই ৯.৫ কিলোগ্ৰাম ভাং জব্দ কৰাৰ উপৰি দুজন লোকক আটক কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত লোককেইজনে ভাংখিনি মেঘালয়ৰ বাঘমাৰাৰ পৰা গুৱাহাটীৰ দিশে সৰবৰাহ কৰি আছিল। জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা হ'ব বুলি জানিব পৰা গৈছে। আনহাতে আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী দুজন হৈছে কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত পালাৰা গাঁৱৰ জয়ন্ত চন্দ্ৰ দাস আৰু ওদালগুৰি থানাৰ অধীনৰ ১ নং পুৰণি নলবাৰী গাঁৱৰ জাংচাৰ দৈমাৰী। মই বহি আছো আমাকে দিবি